কাৰোবাক যদি স্কৰপিঅ লাগে 4,10,000 টকা আস্কিং প্ৰাইস ৰাখিছে এখন চাব পাৰে ইয়াত আহিলে কম বেছি হৈ যাব চাব পাৰিছে ধুনিয়া হৈছে বহুত ক্লিন 20 গাড়ী টপ মডেল আলফা এখন 5,000 টকা ডিসকাউন্ট হ'ব হয় 5,000 টকা ডিসকাউন্ট লাভ কৰিব ন 5,000 টকা ডিসকাউন্ট আছে আৰু আমাৰ ভিডিও চাই আহিলে আৰু 5,000 টকা মই ডিসকাউন্ট কৰাই টোটাল 10,000 টকা ডিসকাউন্ট লাভ কৰিব এখনত যদি আমাৰ ভিডিওটো দাদাক দেখুৱাই তেতিয়া হলে ন তোৰ আছে 40 কোন 22,000 চলিছে মাত্ৰ 22,000 কিলোমিটাৰ চলিছে এখন গাড়ী ধুনিয়া হৈ আছে এখন আছে 550 দাম 5,50,000 টকা 2019 সুইফট বহুত ধুনিয়া হৈ আছে এখন গাড়ী ৰিফাইন্স হ'ব নেকি ৰিফাইন্স হৈ যাব এখন কিমান দিব লাগিব 5 লাখ টকা দিলে ওলাই যাব 5 লাখ টকা দিলে আপোনাক থাৰ পাইছে ৰিফাইন্স কৰিলে নমস্কাৰ নিউজ মিৰৰ ইউটিউব চেনেলটোৰ সময় দৰ্শকসকলক মই ইফতিকাৰে পুনৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছো দৰ্শকসকল আজি মই উপস্থিত হৈছো আহি পেলাই আপোনালোকৰ নগাঁৱত থকা ট্ৰু ভেলুলৈ ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে বহুত বেছি ষ্টকছ আছে আমি দাদাৰ ওচৰত যাম দাদাৰ পৰা জানিম যে ৰিফাইনেন্স এক্সচেঞ্জ কেনেকুৱা কি আছে সকলো সুবিধা সকলো সবিশেষ জানিম আৰু কিমান টকাৰ পৰা গাড়ী ষ্টাৰ্টিং আছে জানিম গতিকে বেছি সময় পলম নকৰো আমি দাদাৰ ওচৰত যাওঁ আমাৰ ভিডিঅ'টো আৰম্ভ কৰো তো এতিয়া আমাৰ ওচৰত আছে দাদা নমস্কাৰ ভালে আছে নমস্কাৰ ঠিক আছে হয় সৰ্বপ্ৰথম আপোনাৰ শুভ নামটো জনাই দিয়ক মোৰ নাম প্ৰশান্ত বৰা হয় আৰডি ট্ৰু ভেলু নগাঁও আৰু ডিলাৰখনৰ এড্ৰেছটো ধুনীয়াকৈ জনাই দিয়ক মই কৈ দিছো গুৱাহাটীৰ পৰা আহিলে লেফট সাইডে পৰিব হয় ডাকৰঘাট বুলি কয় এখন জেগা হয় আকৌ নগাঁও খনৰ পৰা আহিলে বৰঘাট চকৰ পৰা ইয়ালে 5 কিলোমিটাৰ আৰু যদি কিবা এড্ৰেছৰ অসুবিধা হয় কন্টাক্ট নাম্বাৰ দিয়া হৈছে স্ক্ৰিনত আপোনালোকে ফোন কৰিলে দাদা ধুনীয়াকৈ বুজাই দিব ন ওকে হয় তা আজি মই সৰ্বনিম্ন কিমান টকাৰ পৰা গাড়ী দেখুৱাব মই 2 লাখৰ পৰা দেখুৱাম 12 লাখলৈকে হয় আৰু যদি কাৰোবাক ৰিফাইন্স কৰিবলগীয়া হয় মিনিমাম কিমান ডাউন পেমেন্ট কৰিব লাগে মিনিমাম 30% কৰিব লাগে এখন গাড়ী হয় তথাপিও চাই লম প্ৰফাইল লৈ পেলাই অলপ কমত কৰাই দিম হয় এটা ভাল দামত আপুনি গাড়ী এখন পাব গতিকে আৰু বেছি সময় পলম নকৰো আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমে কোনখন গাড়ী দেখুৱাব প্ৰথম মই এখন দেখুৱাইছো i20 হয় এখন 18 মডেল এখন ৰাখিছো 540 5,40,000 টকা 18 মডেল ন 18 মডেল গাড়ী ধুনিয়া হৈ আছে হয় অৰিজিন পেইন্টত আছে চলিছেও কম গাড়ীখন চাব পাৰিছে খুবেই ধুনিয়া হৈ আছে এখানে আস্কিংটো কিমান ক'লে এখন আছে 540 নেগোশিয়েবল হৈ যাব কাৰোবাক যদি ৰিফাইনেন্স কৰিবলগীয়া হয় কিমান মান দিব লাগিব এখন গাড়ী এখন 1.5 লাখ টকা কৰিলে ওলাই যাব 1.5 লাখ মান টকা দিলে আপুনি ৰিফাইনেন্স কৰি এখন গাড়ী লৈ যাব পাৰে নেক্সট গাড়ীখন লাগবাৰু দেখুৱাইছে এখন i20 হয় এখন মডেল হ'ল 16 2016 মডেল কিন্তু গাড়ী এখনো ধুনিয়া হৈ আছে এখন ৰাখিছো 470 4,70,000 টকা প্ৰাইস ৰাখিছে বহুত ধুনিয়া প্ৰাইসত আছে বহুত ধুনিয়া গাড়ী এখনো নেগোশিয়েবল হৈ যাব এখনটো হৈ যাব এখনো যদি ৰিফাইনেন্স কৰিবলগীয়া হয় 1,20,000 টকা লৈ ওলাই যাব 1 লাখ মান দিলে হৈ যাব 1 লাখ মান টকা আপুনি দি পেলে এখন গাড়ী লৈ যাব পাৰে ৰিফাইনেন্স কৰি বহুত ধুনিয়া গাড়ী হৈছে নেক্সট আমাক এখন দেখক এখন ডাস্টাৰ দেখুৱাই আছো এখন 17 মডেল 2017 মডেল 17 গাড়ী অৰিজিন পেইন্টত আছে গাড়ী ধুনিয়া গাড়ী হয় এখন মই 5 লাখ টকা ৰাখিছো ইয়াত নেগোশিয়েবল হৈ যাব গাড়ী ধুনিয়া এখন চাই লবা টপ মডেল গাড়ীখন চাব পাৰিছে একদম ধুনিয়া হৈ আছে কালাৰো ধুনিয়া হৈ আছে এখন আস্কিং কিমান ক'লে 5 লাখ টকাত ডাস্টাৰ পাই আছে ধুনিয়া গাড়ী চাব পাৰিছে নেক্সট কোনখন দেখুৱাব নেক্সট দেখুৱাইছে এখন গ্ৰ্যান্ড i10 হয় এখন 15 মডেল 2015 মডেল এখন মই দাম ৰাখিছো অফাৰ দি পেলাই 3,20,000 টকা 3,20,000 টকাত গ্ৰ্যান্ড i10 ন গ্ৰ্যান্ড i10 পাই আছে কোন চনৰ গাড়ী ক'লে এখন 15 2015 চনৰ গাড়ী ৰিফাইনেন্স হ'ব নে এখন ৰিফাইনেন্স হৈ যাব 2 বছৰৰ কাৰণে হ'ব হয় 1 লাখ টকা দিলে ওলাই যাব এখন 2 বছৰৰ কাৰণে ৰিফাইনেন্সত পাব মাত্ৰ 1 লাখ টকা দিব লাগে গ্ৰ্যান্ড i10 পাই আছে বহুত ধুনিয়া নেক্সট দেখুৱাইছো বেলিনো 20 গাড়ী টপ মডেল আলফা হয় এখন আছে 650 6,50,000 টকা আস্কিং ৰাখিছে এখন 5,000 টকা ডিসকাউন্ট হ'ব হয় 5,000 টকা ডিসকাউন্ট লাভ কৰিব ন 5,000 টকা ডিসকাউন্ট আছে আৰু আমাৰ ভিডিও চাই আহিলে আৰু 5,000 টকা মই ডিসকাউন্ট কৰাই টোটাল 10,000 টকা ডিসকাউন্ট লাভ কৰিব এখনত যদি আমাৰ ভিডিওটো দাদাক দেখুৱাই তেতিয়া হলে ন হয় গাড়ীখন ধুনিয়া হৈ আছে চাব পাৰিছে নেক্সট গাড়ী দেখুৱাইছে এখন i10 এখন i10 নিউজ খন নিউ মডেল i10 নে i20 i10 নিউজ এখন 19 মডেল হয় এখন আছে আস্কিং 525 আস্কিং ৰাখিছে 5,25,000 টকা আস্কিং ৰাখিছে আপোনাক আহিলে নেগোশিয়েবল হৈ যাব টপ মডেল বৰ ধুনিয়া হৈ আছে গাড়ী অৰিজিন পেইন্টত আছে চলিছেও কোন 22,000 চলিছে মাত্ৰ 22,000 কিলোমিটাৰ চলিছে এখন গাড়ী নেগোশিয়েবল হৈ যাব ন এখন যদি কাৰোবাক ৰিফাইনেন্স কৰিবলগীয়া হয় দেখুৱাই দিয়া ভালকে হয় কিমান দিব লাগিব ৰিফাইনেন্স কৰিব হলে এখন 1.5 লাখ টকা দিলে ওলাই যাব
1.5 লাখ মান টকা দিলে এখন গাড়ী লৈ যাব পাৰে বহুত ধুনীয়া হৈছে কালাৰ চাব পাৰিছে আপোনালোকে নেক্সট দেখুৱাওক এখন সুইফট আছে এখন ডিজায়াৰ দেখুৱাই আছো মই হয় এখন মডেল হৈছে 18 মডেল 18 মডেল সৰি 19 18 মডেল 19 19 মডেল 19 মডেল গাড়ী ধুনীয়া হৈ আছে এখন আছে 550 দাম 5,50,000 টকা 2019 সুইফট বহুত ধুনীয়া হৈ আছে গাড়ীখন ৰিফাইনেন্স ইয়াত যিকেইখন গাড়ী আছে গোটেই কেইখনতে হৈ যাব ৰিফাইনেন্স হৈ যাব এইবিলাক গাড়ী আৰু কাগজ পাতিৰ কোনো চিন্তা নাই একো নাই সব মই ৰেডি কৰি দিম আপোনালোকে খালি আহিব লাগে গাড়ী চাব লাগে আৰু পছন্দ কৰি লৈ যাব লাগে সব হৈ যাব নেক্সট কোনখন দেখুৱাব এইখন দেখাইছো Hyundai Accent হয় এখন 19 মডেল 2019 চলিছে 58,000 মাত্ৰ 58,000 কিলোমিটাৰ ৰানিং হৈছে এখন ৰাখিছো 490 4,90,000 টকা এখনৰ আস্কিং ৰাখিছে আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব তাৰ বাবে আপোনালোকে 1 লাখ টকা ডাউন পেমেন্ট কৰিলে ওলাই যাব 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব ন এখন ধুনীয়া গাড়ী হয় এখন ল'ব পাৰে অৰিজিন পেইন্টত আছে হয় এখন গাড়ী ধুনীয়া হয় নেক্সট কোনখন দেখুৱাব নেক্সট দেখুৱাইছো সুইফট এখন 19 মডেল হয় এখন গাড়ী ল'ব পাৰে 2019 চলিছে 42,000 কিলোমিটাৰ ৰানিং হৈছে মাত্ৰ আস্কিং কিমান ৰাখিছে এখন 550 আছে 5,50,000 টকা আস্কিং ৰাখিছে বহুত ধুনীয়া দামত আছে ভাল গাড়ী আপোনালোকে ইয়াত আহিলে নেগোচিয়েবল হৈ যাব চিন্তা নাই ভিডিঅ'ত দামটো যিটো কয় ইয়াত আহিলে ধৰক অলপ কম বেছি হৈ যায় 100% কৰিম হয় গাড়ী ফিজিক্যালি চোৱাৰ পিছত মই টেষ্ট ড্ৰাইভ কৰাৰ পিছত হয় যদি গাড়ী পছন্দ হয় মই ইফাল কৰি গাড়ী দি দিম হয় কম বেছি হৈ যাব দাম লৈ পেলাই ৰখিব নালাগে দাম মই মিলাই দিম হয় নেক্সট দেখুৱাওক নেক্সট দেখুৱাই এখন সুইফট 2016 এখন দাম কম ৰখাইছো 3,70,000 3,70,000 টকা গাড়ী সুইফট পাব কেছত 16 গাড়ী ৰিফাইনেন্স হৈ যাব ন ৰিফাইনেন্স হৈ যাব বহুত ধুনীয়া হৈ আছে গাড়ীখন চাব পাৰিছে কালাৰো একদম ধুনীয়া হৈ আছে নেক্সট কোনখন দেখুৱাব নেক্সট দেখুৱাইছে এখন ৱেগনাৰ 18 গাড়ী এখন 2018 ৱেগনাৰ এখন গাড়ী চলিছে অলপ 1 লাখৰ ওপৰত চলিছে এখন আছিং আছে 3,20,000 3,20,000 টকা 3,10,000 3,10,000 মই এখন গাড়ী দি দিম 3,10,000 টকাত আপোনালোকে এখন গাড়ী পাই আছে ধুনীয়া হৈ আছে এখনো আপোনাৰ ৰিফাইনেন্স হৈ যাব এখনো হৈ যাব গাড়ীখনৰ কালাৰটো চাব পাৰিছে খুবেই ধুনীয়া হৈ আছে অৰিজিনেল পেইন্টত আছে নে অৰিজিন পেইন্টত আছে এখনো কোনো কাম নাইকিয়া খালি ল'ব লাগে আৰু চলাব লাগে এখন দেখাছে এক্সপ্ৰেছো এখন ধুনীয়া হৈ আছে গাড়ী হয় এখন গাড়ী ল'ব পাৰে 430 ৰাখিছো মই 4,21,000 গাড়ী 30,000 টকা ৰাখিছে ন 2021 মডেল কালাৰ চাব পাৰিছে ধুনীয়া হৈ আছে এটো অৰেঞ্জ কালাৰ ন অৰেঞ্জ কালাৰ এটো হয় এখন গাড়ী ল'ব পাৰে এখন ধুনীয়া গাড়ী চাব পাৰিছে আৰু এখন দেখাইছো ব্ৰেজা 2020 20 গাড়ী 56,000 চলিছে 56,000 চলিছে হয় এখন মই ৰাখিছো দাম 860 8,60,000 টকা আস্কিং ৰাখিছে এখন আহিলে কম বেছি হৈ যাব 840 দি আছো 20,000 টকা ডিসকাউন্ট দি আছো হয় নেক্সট কোনখন দেখুৱাব নেক্সট এখন i20 এখন i20 এখন হল 16 মডেল 2016 মডেল এখন মই একদম কম দামত দি আছো 380 3,80,000 টকা i20 পাই আছে 2016 মডেল ন 16 মডেল এখন আপোনালোকে আহিলে কম বেছি হৈ যাব ৰিফাইনেন্স হৈ যাব হয় আৰু এখন দেখাইছে এখন অলটো 16 চনৰ এখন কমাৰ্চিয়েল ৰেজিষ্ট্ৰেচন হয় কিছুমানে ভাড়া মাৰিবলৈ গাড়ী বিচাৰে এখন পাব কম দামত 195 দিলে হ'ল মাত্ৰ 195 মই কাগজ পাতি সব ওকে কৰি দিম হয় ট্যাক্স ফেল আছে ট্যাক্সও মই আপডেট কৰি দিম হয় 195 দিলে হ'ল মোক এখন বহুতে কমাৰ্চিয়েল গাড়ী বিচাৰি থাকে তো এইখন এল্টো আপোনালোকে চাব পাৰিছে কমাৰ্চিয়েল হয় 1,95,000 টকাত দি আছে আপোনালোকে আহিলে কম বেছি হৈ যাব সব ট্ৰান্সফাৰ সব কৰি দিব মই ট্যাক্স আপডেটৰ পৰা আৰম্ভ কৰি ট্ৰান্সফাৰলৈকে গোটেইখিনি মই কৰাই দিম হয় নেক্সট গাড়ীখন আগবাঢ়ো এখন দেখুৱাইছো ডিজায়াৰ 18 হয় এখন গাড়ী ধুনীয়া গাড়ী ZXi মডেল ন ZXi এখন 2018 গাড়ী 530 ৰাখিছো মই 5,30,000 টকা 5,30,000 টকা ৰাখিছো 5 লাখ নিগোচিয়েবল হৈ যাব এখন হয় গাড়ীখন চাব পাৰিছে ধুনীয়া হৈ আছে নেক্সট গাড়ীখনত আগবাঢ়ো নেক্সট এখন দেখাইছো এখনো ডিজায়াৰ এখন মডেল হৈ গৈছে 2016 ডিজায়াৰ এখন চলিছে 76,000 হয় প্ৰাইসটো আছে 4,20,000 টকা 4,20,000 টকা এখন আপোনাৰ ৰিফাইনেন্স হৈ যাব 2 বছৰৰ কাৰণে হ'ব কিমান মান দিব লাগিব মিনিমাম 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিলে এখন সুইফট আপোনালোকে পাই আছে বহুত ধুনীয়া হৈ আছে ধুনীয়া গাড়ী এখন আৰু কিছুমান স্কৰপিঅ বিচাৰি থাকে পুৰণা স্কৰপিঅ লাগে হয় এখন 13 মডেল
এখন গাড়ী ল'ব 4,10,000 টকা ৰাখিছো মই এখন দাম মাত্ৰ 4,10,000 টকা 10,000 ৰাখিছে কাৰোবাক যদি স্কৰপিঅ লাগে 4,10,000 টকা আস্কিং প্ৰাইচ ৰাখিছে এখন চাব পাৰে ইয়াত আহিলে কম বেছি হৈ যাব চাব পাৰিছে ধুনীয়া হৈছে বহুত নেক্সট এখন আৰবান ক্ৰুজাৰ হয় এখন ভাল গাড়ী এখন গাড়ী ল'ব পাৰে এখন 21ৰ মডেল 2021 মডেল চলিছে 48,000 হয় এইটো 8,10,000 টকা ৰাখিছো এখনো নিগোচিয়েবল হৈ যাব কিমান ৰাখিছে এখন আস্কিং প্ৰাইচ 8,10,000 টকা 10,000 নেগোচিয়েবল হৈ যাব এখন হৈ যাব ৰিফাইনেন্সও হৈ যাব ৰিফাইনেন্স হৈ যাব হয় এতিয়া দেখাওক এখন দেখাই আছো সেলেৰিও হয় এখন 21ৰ সেলেৰিও 2021 চেলাৰি 21ৰ এখন আহি যাব 480 4,80,000 টকাত আহি যাব এখন 4,80,000 গাড়ীখন চাব পাৰিছে ধুনীয়া হৈ আছে নেক্সট দেখাই আছো এখন ৱেগনাৰ 19 মডেল হয় গাড়ীখনত চলিছেও কম এখন 50,000 চলিছে মাত্ৰ 50,000 কিলোমিটাৰ চলিছে মই এখন কম চলিছে দাম ৰাখিছো 5 লাখ নিগোচিয়েবল এখনটো হৈ যাব 5 লাখ টকা আস্কিং প্ৰাইচ ৰাখিছে আস্কিং 5 লাখ আছে এখন নিগোচিয়েবল হ'ব নেগোচিয়েবল হৈ যাব আপোনালোকে খালি আহিব লাগে আহিব নেক্সট দেখুৱাওক নেক্সট এখন দেখাও বুকিং হৈ গ'ল এখন দাম প্ৰাইচ নকম হয় এখন বুকিং হৈ গৈছে এখন আছে হোণ্ডা i20 এখনো মডেল হল 18 হয় এখন 4,70,000 আছে এখন নিগোচিয়েবল হৈ যাব 4,70,000 আছে আস্কিং ৰাখিছে ন আস্কিং আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব আপোনালোকে চাব পাৰে এখন সুইফট দেখুৱাই আছো 15 চনৰ হয় এখনৰ দাম কম 2,80,000 2,80,000 টকা ৰাখিছে আস্কিং প্ৰাইচ 2,80,000 নিগোচিয়েবল এখনো হৈ যাব এখনত আপোনাৰ ৰিফাইনেন্স হৈ যাব হ'ব এবছৰ কাৰণে এখনো হ'ব এখনত এবছৰ ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হৈ যাব হয় নেক্সট দেখুৱাই আছে এখন K10 17 মডেল হয় এখন 290 আহিব 2,90,000 এখনো ফাইনেন্স হৈ যাব 3 বছৰৰ কাৰণে হৈ যাব কিমান দিব লাগিব মিনিমাম ডাউন এখন 1,80,000 দিলে হ'ল 1,80,000 মান দিলে এখন K10 পাব বহুত ধুনীয়া কন্ডিশনত আছে নেক্সট গাড়ীখন দেখো নেক্সট K10 এখন K10 দেখাছো 18 K10 হয় এখন ধুনীয়া হৈ আছে এখন গাড়ী ল'ব পাৰে এখন 350 আহিব 3,50,000 টকা 3,50,000 টকা হয় এখন গাড়ী ল'ব পাৰে এখন 1 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন ওলাই যাব 1 লাখ টকা ডাউন পেমেন্ট দিলে এখন গাড়ী লাভ নিব পাৰিব বহুত ধুনীয়া হৈ আছে কালাৰ চাব পাৰিছে ধুনীয়া হৈ আছে গাড়ী হয় নেক্সট দেখাছে থাৰ এখন 22ৰ টপ মডেলটো 22ৰ টপ মডেল এখন গাড়ী ল'ব পাৰে এখন 14,20,000 টকা আছে হয় অকণ নিগোচিয়েবল হৈ যাব এখনো পছন্দ কৰিলে নেগোচিয়েবল হৈ যাব আপোনালোকে আহিব লাগিব ট্ৰু ভেলু লৈ চাব লাগিব এখন আপোনাৰ আস্কিংটো কিমান ক'লে এখন 14,20,000 টকা আছে 14,20,000 টকা আস্কিং ৰাখিছে ন নেগোচিয়েবল হৈ যাব নিগোচিয়েবল হ'ব এখন গাড়ী ৰিফাইনেন্স হ'ব নেকি ৰিফাইনেন্স হৈ যাব এখন কিমান দিব 5 লাখ টকা দিলে ওলাই যাব 5 লাখ টকা দিলে আপোনালোকে থাৰ পাইছে ৰিফাইনেন্স কৰিলে নেক্সট গাড়ীখন দেখো এখন ৱেগনাৰ 19 মডেল হয় এখন চলিছে 39,000 ধুনীয়া হৈ আছে এখন আছে 530 5,30,000 টকা আস্কিং ৰাখিছে খুবেই ধুনীয়া গাড়ী হৈ আছে ধুনীয়া হৈ আছে অৰিজিন পেইণ্টত আছে হয় এখন গাড়ী ল'ব পাৰে এক টকাৰ কাম নাই কিয়া একো কাম নাই খালি তেল ভৰাব চলাব লাগে হয় নেক্সট দেখাইছো বলেৰো এখন হয় 17 বলেৰো 2017 বলেৰো এখনটো চলিছে 1,49,000 হয় এখন 680 আছে নিগোচিয়েবল এখনটো হৈ যাব 6,80,000 টকা ৰাখিছে আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব এখন ৰিফাইনেন্স হৈ যাব এখনটো হৈ যাব হয় এখন দেখুৱাইছো আৰ্টিকা 19ৰ হয় আৰ্টিকা বহুতে বিচাৰি লাগে 7 সিটাৰ আৰ্টিকা লাগে হয় এখন আছে 850 8,50,000 টকা আস্কিং ৰাখিছে আপোনালোকে চাব পাৰে গাড়ীখন ধুনীয়া হৈ আছে আহিলে নেগোচিয়েবল হৈ যাব ন নিগোচিয়েবল হৈ যাব ৰিফাইনেন্সো হৈ যাব আৰামত